ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, আশা কৰিছোঁ মোৰো ভাল। আজি মই চাদৰত দহি কেনেকৈ বটে তাকে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। যিসকলে নাজানে এই ভিডিঅ'টো চাব, তেওঁলোকে হয়তো ভালেই পাব। আৰু এয়া চাওকচোন, এনেকৈ বটিছোঁ মই। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। দেখিছে মই এযোৰ বোৱা কাপোৰ ল'লোঁ, আপোনাৰ মিচিং ছেট। তাত আপোনাৰ মাল্টি কালাৰৰ কেইবাটাও ৰং আছে। সেই অনুযায়ী মই ইয়াত কালাৰ কেইটাও লৈছোঁ। ইয়াত দেখিছেই কি কালাৰ আছে। মই বেছি লোৱা নাই, মই মাত্ৰ 3টা কালাৰ লৈছোঁ, বগা, হালধীয়া আৰু আপোনাৰ ৰঙাটো লৈছোঁ। এয়া চাওক, মই 5টাকৈ দিছোঁ। 5টা দিছোঁ মই হালধীয়া, আৰু 5টা দিছোঁ ৰঙা, 5টা বগা। আপোনাৰ এই ধৰণত মই চাদৰৰ দহিখিনি কৰিছোঁ। আহকচোন এতিয়া ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। এতিয়া মই ইয়াত যিকোনো সামগ্ৰী, এতিয়া মই কি সামগ্ৰী ল'ম ইয়াত মই তাকে আপোনালোকক দেখুৱাম। এয়া দেখিছে আপোনাৰ, এয়া নেচা সূতা লৈছোঁ মই। নেচা সূতা কেইভাগতো ভাগ কৰি লোৱা হৈছে। আপোনালোকৰ নিজৰ অনুযায়ী ল'ব, মোটা কৰে আপোনালোকে, মিহি কৰে, সেই অনুযায়ী আপোনালোকে দহিৰ সূতাটো ভাগ কৰি ল'ব। আৰু মই ইয়াত কৈ দিছোঁ মই নেচা সূতা ব্যৱহাৰ কৰিছোঁ। এতিয়া চাদৰৰ কালাৰৰ লগত মই সূতাডাল লৈছোঁ। আপোনাৰ মই এতিয়া হালধীয়া দহি বটিছোঁ। এতিয়া মই আপোনাৰ ইয়াত ৰঙা বটিম। এয়া দেখিছে মই সূতাডাল দুইডলীয়া কৰি ল'লোঁ। কৰি লৈ আপোনাৰ মই ইয়াত 2টা গাঁঠি মাৰিম। অকণ টাইটকৈ মাৰিব যাতে গাঁঠিটো ঢিলা হৈ নাযায়। দেখিছে, এতিয়া মই সূতাডালো আপোনাৰ মই অকণ বেছিকৈ লৈছোঁ, কাটত গুচি যাব, মই কাটি দিম এইবিলাক। দেখিছে, এই সূতাটো মাজত সুমিয়াই ইয়াত একেধৰণতে 3টা গাঁঠি মাৰি দিব। এতিয়া আপুনি গুলি সূতাডালে আৰু দহি সূতাটোৱে দুইটা লগাই বেজিটো তলেদি আপোনালোকে আনি এনেধৰণত গাঁঠি মাৰি দিব। দেখিছে, আমাৰ দহি ৰেডিয়ে হৈ গৈছে, বেছি সময় নালাগে। আপোনালোকে বেলেগত কৰিব দিয়াতকৈ নিজৰ চাদৰখন নিজেই দহি বটি ল'ব পাৰিব এনেধৰণত। দেখিছে, আকৌ একে প্ৰচেছতে মই এতিয়া আপোনাৰ এইটো এনেকৈয়ে কৰি ল'ম। ইয়াত টাইটকৈ আপুনি 2টা গাঁঠি মাৰি ল'ব যাতে দহিটো ঢিলা হৈ নাযায়। একেই চেম প্ৰচেছ। দেখিলে, একেবাৰে 2টা হৈয়ে গ'ল, বেছি সময় আমাৰ প্ৰয়োজন নহ'ল। এতিয়া এনেধৰণত মই ইয়াৰ 5টা কৰি ল'ম। এয়া মোৰ ৰঙা 5টা হৈ গৈছে। এয়া দেখিছে সৰু ডাঙৰ হৈ আছে। এয়া মই আকৌ সমানকৈ কাটিম। এতিয়া কটা নাই, গোটেইখিনি কৰি লোৱাৰ পিছত মই এইখিনি সমান জোখত কাটি দিম। কিমানটো জোখত লাগে, কিমানটো দীঘল কৰিম, কিমানটো চুটি কৰিম, সেয়া বাৰু মই দেখুৱাই আছোঁ কটাৰ সময়ত। এয়া দেখিছে ৰঙা দহিটো হৈ গৈছে। এতিয়া মই ইয়াত বগা দিম। এতিয়া আপোনালোকে এইটো কেনেকৈ কৰিছোঁ চাওক, আৰু গোটেই ভিডিঅ'টো কেনেকুৱা লাগিলে মোক এবাৰ আপোনালোকে কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো বজাই দিব যাতে মই যিকোনো যি ভিডিঅ' লৈ আহোঁ আপোনালোকে আগতীয়াকৈ পায়।
আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মানে এনেকুৱা মানে কি আপোনাৰ মই কেইবাটাও মোৰ চেনেলত দিছোঁ, ৰেচিপি ভিডিঅ' দিছোঁ, আপোনাৰ দহি বটাও দিছোঁ। দহি বটাৰ ভিডিঅ' কেইটাত মই বহুত মৰম পাইছোঁ, কিন্তু সেই অনুযায়ী মই ভিউজৰ মোৰতো এটা ভিডিঅ'টো আপোনাৰ 15,000 ওপৰৰ ভিউজ আছে, সেই অনুযায়ী ছাবস্ক্ৰাইব একেবাৰে কম। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, যিসকলে চাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি নিদিয়ে, ভিডিঅ'টো চাই গুচি যায়। আৰু এনেকুৱা দহি বটা ভিডিঅ' আপোনাৰ মোৰ 15,000 এটা আছে, 14,000 এটা আছে, নাই চৰি 1400 এটা আছে, আৰু আপোনাৰ এনেকুৱা ধৰণৰ কেইবাটাও আছে। আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব ভিডিঅ'কেইটাৰ ভিউজখিনি চাই মানে মই বহুতেই কম পাইছোঁ মানে ছাবস্ক্ৰাইবটো। সেইকাৰণে আপোনালোকে যোনে যোনে চাই মোৰ ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক এবাৰ আপোনালোকে জনাব। দেখিছে, এতিয়া মই বগা দহিটো কৰিবলৈ আৰম্ভ কৰিছোঁ। দেখিছে, এয়াই দেখিছে, মই চবৰে 5টা 5টা লৈছিলোঁ, বগা 5টা, হালধীয়া 5টা, ৰঙা 5টা। ইয়াতো বগা 5টা ল'ব লাগিছিলে। বগা 5টা লোৱাৰ পিছত আপোনাৰ 5টা ইয়াত নবহে কাৰণে মই বগাকে মাৰি দিলোঁ। এতিয়া 7টা হ'ল বাৰু, দেখিবলৈ বেয়া লগা নাই, ভালেই লাগিছে। মই এতিয়া আপোনালোকৰ সমানকৈ কটাটো নেদেখুৱাম, ভিডিঅ'টো বেছি দীঘল হৈ যাব। আহক মই কটাৰ পিছত আপোনাৰ চাদৰখনৰ লুকটো দেখাই আছোঁ। চাদৰখন সমানে মই কাটি ল'লোঁ, দেখিছে পূৰা চাদৰখনত পূৰা সমানে কটা হৈ গৈছে। মই ইমানটো চাইজতে ৰাখিছোঁ, আপোনালোকে ইচ্ছা কৰিলে ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। মই ইমানটো চাইজতে ৰাখিছোঁ। কাপোৰযোৰ এযোৰ